my YouTube family, Assalamualaikum, Namaskar, Asma Hussein. Welcome back to assamesecutieaasma. So, my Lifeot first time kiba eta kaam korilu nokora kaam. Ki korilu? Sao apnaloke. Prothom pithato beya ho gol. Ji prothom try korisilu. Hok diok inshallah pisor to bhal hobo. Mo pithabur beya hoi geise. Mo ki korilu janene? Kiba eta to hobo. Moi shape di dilu enekwa. Jun pitha nisinage. Ephalo khiniu এইটা এটু প্ৰথমটো ভাঙি যাওঁটো এটু অলপ ভাল হল এটু কমান হল এটু আকৌ কিবা হৈ গল সন মই আকৌ এটু বনাল কিবা হল এইকিটা আনিকে কৰি দিলো কিবা এটাটো হল ইমান কষ্ট কৰিলো কিবা এটাটো হল খাব পৰাটো হল ঠিকেটো আছে নতুন শেপ ফাইনালি মোৰ জিয়ে হক আৰু এই শেপটো ভাল হল অকমান সো পাৰিছো আৰু তথাপি জিয়ে হক ফাইনালি খাব পৰাটো হল কিবা কিবি শেপ দি হলো এইকিটাটো ভালেই হল পাৰিমগে আৰু ইনশাআল্লাহ পিছত আকৌ ভালকে নাহাহিব আপোনালোকে দেই মোৰ পিঠা কিটা দেখি ফাৰ্স্ট টাইম বনাইছো লাইফত ফাৰ্স্ট এফালে ৰেডি এটা মই খাম হা মই মানে যে বনাইছিলো পিঠা কিটা সেইটো খাম তাৰপিছত আপোনালোকক কম আৰু কেনেকুৱা হৈছে মোৰ পিঠা এয়া পিঠা এয়া চা মই উল্টাকে দেখুৱাই দিলোঁ এয়া পিঠা বুলি কৈ এয়া মোৰ পিঠা অলপ খাই নিলোঁ ভাল হৈছে কিন্তু শেপটো বেয়া হ'ব পাৰে কিন্তু বাকী চব পাৰফেক্ট হৈছে মিঠা তিলখিনি বা চাউলৰ যিটো টেষ্টটো যে সিজি যোৱাৰ পিছত টেষ্টটো হয়তো ঠিক আছে সব ঠিক আছে খালি মোৰ শেপটো বেয়া হ'ল একো নাই নেক্সট টাইম প্ৰথমবাৰ বনাওঁতে বহুতে ভুল কৰে মোৰ তথাপিতো যে হ'লগৈ মানে আৰু বজাৰত যে পিঠাবোৰ পায় তাকে মানে হাজাৰ গুণে ভাল আছে বজাৰৰ পিঠাবোৰ কি কৰে এনেই অকণমান ভিতৰত তিল দি পেলাই বনাই পেলাই বিকি থাকে অকণমান নাৰিকল এনেকৈ দি দিয়ে মইতো পুৰা দিছোঁ ভাল লাগিল যি হওক মনটো ভাল লাগিছে পাৰিলোঁ এতিয়া চাহখিনি খাই ল'লোঁ চাহ ৰুটি কৰোঁ সো আজি ভিডিঅ'টো মই ইয়াতে সামৰি দিওঁ বুলি ভাবিছোঁ কাৰণ গধূলিতে চাহ খালোঁ এতিয়া বাজিলে 8:10 হৈ গ'ল মই মানে ভাবি আছিলোঁ কি ভিডিঅ'টো কণ্টিনিউ কৰিম অহাকালিলৈকে মানে ব্লগটো আৰু তো ভাবিছোঁ নাই ইয়াতে এণ্ড কৰি দিওঁ কাৰণ মোৰ স্পেচিয়েল আছিলে পিঠাকেইটা মই প্ৰথম বনাইছিলোঁ লাইফত ফাৰ্ষ্ট টাইম মানে পিঠা মই ট্ৰাই কৰিলোঁ সব নিজে কৰিছোঁ পিচি মেলি এইবোৰ চাউল ধুই যিয়ে হওক খাব পৰা হ'ল আপোনালোকে দেখিলেই আৰু যি হওক চেষ্টা কৰিছোঁ ট্ৰাই কৰিছোঁ কিবা এটা কৰিবলৈ তথাপি সিমান বেয়া নহ'ল খাব পৰা হ'ল টেষ্টটো পাৰফেক্ট হৈছে আৰু তো আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিসকলে ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব প্লিজ আৰু আকৌ নতুন এটা ভিডিঅ' লৈ অহাৰ আশাৰে আকৌ লগ পাম আপোনালোকক ইনশাআল্লাহ তেতিয়ালৈকে বাই